वेलकम टू मैथ्स মই দীপাঙ্কৰ আজি আমি পার্ট 2 টো আলোচনা কৰিম ঠিক আছে তে পার্ট নাম্বার 2 হ'ব আজি ঠিক আছে তে পার্ট 1 টো মই অলৰেডি কৰালো পার্ট 1 ৰ লিংক মই তলত ডেসক্ৰিপচন বা কমেন্ট বক্সত দি দিম ফাৰ্স্ট কমেন্টটো মোৰে পাব তাত চাব পার্ট 1 টো চাই আহিব পার্ট নাম্বার কিমান 2 1 ৰ লগত তোৰ লিংক থাকিব হা লাহে লাহে কোৱেশ্চন বিলাক মানে এনেকে বুমাইছো গতিকে এনেকৈ পঢ়িম যাতে কনসেপ্টবিলাক ধুনীয়াকৈ ক্লিয়াৰ হয় ঠিক আছে আৰু এইখিনি মই এটা কথা এড কৰিব বিচাৰিম আপোনালোকে এটা কাম কৰিব পাৰে ভিডিঅ'বিলাক মই বহুত স্লো পঢ়াম ঠিক আছে মই যদি স্পীড পঢ়াম বুলি ক'লে বহুত স্পীডতো পঢ়াব পাৰোঁ কিন্তু স্পীড নপঢ়াম লাহে লাহে এইকাৰণে পঢ়াম যাতে সকলোৱে যাতে বুজি পায় ঠিক আছে ওকে নেক্সট মই আৰু এটা কথা কওঁ কি আপোনালোকে যদি ভাবে স্লো হৈছে তে আপোনালোকে এটা 1.25 নেক্সট 1.50 নহ'লে টুৱাইছ এক্স স্পীডত চাব পাৰে এইটো স্পীডত আপোনালোকে চাব পাৰে ইউটিউবত সেইটো অপশ্যন আছে আপোনালোকে সেটিংখন গৈ ওপৰতে অপশ্যন থাকে ধুনীয়াকৈ স্পীডটো এনেকৈ বঢ়াই ল'ব পাৰে ঠিক আছে যদি মোৰ ভিডিঅ'টো ধৰক মই কথা এটা কৈছোঁ 30 মিনিটৰ হয় যদি আপুনি টুৱাইছ এক্সত লগাই লয় তে 15 মিনিটত আপোনাৰ ভিডিঅ'টো শেষ হৈ যাব ঠিক আছে ওকে তে চিধা চিধি তেনেকৈ কথা গোটেইকেইটাই তে হেৰিটো কমি যায় আৰু ঠিক আছে ওকে তে এটা আপোনালোকৰ কথা আপোনালোকে কেনেকৈ যাব বিচাৰে ঠিক আছে পইণ্ট টু পইণ্ট বুজাব বিচাৰিম ঠিক আছে তে আজি ষ্টাৰ্ট কৰোঁ আমাৰ প্ৰথম কুৱেশ্যন ওকে তে আজি আমি আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো চাওঁ ঠিক আছে ওকে ফাৰ্ষ্ট কুৱেশ্যনটো কি চাওঁ এক নম্বৰটো এখন চহৰৰ 10 দিনৰ উষ্ণতা তলত দিয়া আছে কি দিয়া আছে উষ্ণতা মানে টেম্পাৰেচাৰ দিয়া আছে কাৰ এখন চহৰৰ 10 দিনৰ কি দিয়া আছে এখন চহৰৰ 10 দিনৰ উষ্ণতা দিয়া আছে ওকে এতিয়া এই তথ্যৰ পৰা তথ্যটোৰ পৰিসৰ উলিয়াব লাগে পৰিসৰ এই পৰিসৰটো কেনেকৈ উলিয়াব লাগে জানিলে কাম শেষ চবেই জানে খালি কথাটো ম্যাথমেটিক্যালি ধৰক নাজানে ঠিক আছে মই কৈ আছোঁ শুনিব কি দিছে এখন চহৰৰ 10 দিনৰ উষ্ণতা দিয়া আছে 10 দিনৰ উষ্ণতা দিয়া আছে ধৰক আজি উষ্ণতা আমাৰ ইয়াত ধৰক আজি কিমান 17 ডিগ্ৰী সেলসিয়াছ কাইলৈ ধৰক 18 ডিগ্ৰী পৰহিলা 9 ডিগ্ৰী এনেকৈ টেম্পাৰেচাৰটো থাকে ধৰক ঠিক আছে তে ইয়াত তেনেকৈ টেম্পাৰেচাৰ কিমান দিনৰ দিয়া আছে 10 দিনৰ টেম্পাৰেচাৰ দিয়া হৈ আছে ওকে তে প্ৰথম কিমান ডিগ্ৰী দিয়া আছে চাচোন -6 এতিয়া -6ত আছে যেতিয়া এখন চাগে ঠাণ্ডা দেশ আৰু একদম ঠিক আছে ঠাণ্ডা জেগা চাগে এখন চাগে একদম টাৱাং চাওঙে হ'ব -6 ডিগ্ৰী -8 ডিগ্ৰী 0 2 0 1 ডিগ্ৰী 5 ডিগ্ৰী 4 ডিগ্ৰী 4 ডিগ্ৰী 3 ডিগ্ৰী তে কেটা টেম্পাৰেচাৰ আছে টোটাল 10টা টেম্পাৰেচাৰ 10 দিনৰ টেম্পাৰেচাৰ আছে ওকে তে আপুনি এটা কথা মনত ৰাখিব যদি পৰিসৰ বুলি কয় কি বুজি পাব চাওক পৰিসৰ আপোনাৰ পৰিসৰ কিমান পৰিসৰ মানে কি জানেনে মিনিমাম আৰু ম্যাক্সিমামৰ মাজত দূৰত্ব মিনিমাম আৰু ম্যাক্সিমামৰ মাজত দূৰত্ব এতিয়া মই ধৰক পৰিসৰ বুলি ক'লে কি পৰিসৰ শব্দটোতে অকণমান বুজিব পাৰি পৰিসৰ কিমান কিবা এটা বস্তুৰ পৰিসৰ কিমান এনেকৈ যে কয় পৰিসৰ কিমান তে পৰিসৰ বুলি ক'লে গম পাব এইখিনিৰ পৰা ইয়ালে মোৰ পৰিসৰ ধৰক মই কিবা এটা বস্তুৰ পৰিসৰ মোৰ ইমান আৰু পৰা ইমান তে এইটো মিনিমাম এইটো ম্যাক্সিমাম বুজি পাইছেনে তেনেকৈ পৰিসৰ মানে শব্দটোতে সোমাইছে পৰিসৰ কিমান অসমীয়াত কিছুমান শব্দ আছে না কিবা কয় আৰু পৰিসৰ তে সেই শব্দটোৱে মিনিং হৈছে পৰিসৰ তে পৰিসৰ বুলি ক'লে কি বুজিব মিনিমাম আৰু ম্যাক্সিমামৰ মাজত দূৰত্ব কিটো দূৰত্ব তে ইয়াত মিনিমাম আৰু আপুনি একদম সিধা সিধিকে একো কৰিব নালাগে এটাই কৰিব ডাঙৰ যিটো নাম্বাৰ মানে ম্যাক্সিমাম যেটো নাম্বাৰ থাকিব ম্যাক্সিমাম নাম্বাৰটোৰ পৰা মিনিমাম নাম্বাৰটো বিয়োগ কৰি দিব কাম শেষ ম্যাক্সিমাম নাম্বাৰৰ পৰা মিনিমাম নাম্বাৰটো কি কৰি দিব বিয়োগ কৰি দিলে কাম শেষ ম্যাক্সিমাম নাম্বাৰ মানে যেটো সবচে ডাঙৰ নাম্বাৰ থাকিব তাৰ পৰা সৰু নাম্বাৰটো বিয়োগ কৰতে ইয়াত চাওক আপুনি ডাঙৰ নাম্বাৰ পৰিসৰ বুলি ক'লে হা ওকে তে ইয়াত ডাঙৰ নাম্বাৰ কোনটো ইয়াত ডাঙৰ নাম্বাৰ আছে 4 তে আজি মানে ধৰক সেই দিনটোত 4 ডিগ্ৰী সেলসিয়াছ দুটা আছে 4 ডিগ্ৰী কথা একেটাই এটো 4 ডিগ্ৰী ললে হ'ব হেতু ডিগ্ৰী টেম্পাৰেচাৰ দুদিন একে আছিল তে 4 ডিগ্ৰী সেলসিয়াছ ধৰক ম্যাক্সিমাম কিমান ম্যাক্সিমাম টেম্পাৰেচাৰ কিমান 4 ডিগ্ৰী সেলসিয়াছ ওকে আৰু মিনিমাম টেম্পাৰেচাৰ কিমান এটা ক'ব মিনিমাম কোনটো মিনিমাম চাওকচোন 0 টো মিনিমাম নহয় 0 টো নহয় কাৰণ চাওক 0 ত বৰফ গলে ঠিক আছে ওকে কিন্তু মাইনাস আজি টাৱাঙত বোলে বৰফ -6 ডিগ্ৰী বহুত ঠাণ্ডা -8 ডিগ্ৰী আৰু বেছি ঠাণ্ডা তে এইটো হৈ গ'ল সবচে কি নাম্বাৰ সৰু নাম্বাৰ তে এইটো হৈ গ'ল সৰু এইটো হৈ গ'ল আমাৰ ডাঙৰ নাম্বাৰ তে আপুনি কি কৰিব ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰি দিয়ক তে ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিলে কেনে কৰিম ডাঙৰক কৈছো ডাঙৰটোৰ পৰা সৰুটো বিয়োগ অকমান চাব ডাঙৰটো সৰুটো ডাঙৰটোৰ পৰা সৰুটো কিমান কওকচোন সৰুটো কিমান সৰুটো 8 নহয় -8 চাওক আপোনাৰ আজি টেম্পাৰেচাৰ 4 হেদিনাখনৰ টেম্পাৰেচাৰ 8 নহয় -8 তে কি কৰিব ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিব কি ধুনীয়া কৈছে ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিব দুডাল চিন কেতিয়াও একেলগে নাথাকে আপুনি চাব কেতিয়াও এনেকৈ দুডাল চিন নিলিখে গতিকে এইখিন এনেকৈ বেকেৰে ডাল দিব পাৰে ঠিক আছে তে এইটো হৈ গ'ল সব 4 মাইনাছে প্লাছ হৈছে ঠিক আছে মাইনাছে কি হৈ যায় এইটো মাইনাছে মনত ৰাখিব বহুতে চবেই জানে মাইনাছে কি হৈ যায় প্লাছ এখিনি আহিব 8 4 হৈ গ'ল কিমান 12 তে আনসাৰ হ'ব 12 ডিগ্ৰী সেলসিয়াছ ওকে নেক্সট মই আৰু এটা কথা কম এইখিনিতে আপোনালোকে চাব মজা কথা এটা কম এই বস্তুটো
পাৰ্ট 1 ৰ লগত এটা লিংক আছে আপোনালোকে চাবচোন দেই এটোটো বুজি পালে কি কৰিব ম্যাক্সিমাম নাম্বাৰৰ পৰা মিনিমাম নাম্বাৰ বিয়োগ কৰি দিব পৰিসৰ সদায় ওলাই যাব ঠিক আছে তে ইয়াত ম্যাক্সিমাম নাম্বাৰ কোনটো আছিল এটো বা এটো ললেই হ'ল এটা যিকোনো আৰু ইয়াত সবচে সৰু নাম্বাৰ কোনটো এটো কিয়টো মাইনাসত আছে ওকে ওকে তে বুজি পালো তে নেক্সট মই কি ক'ব বিচাৰিছিলো পৰিসৰ আৰু এটা কথা পাৰ্ট 1 ৰ লগত কিবা এটা লিংক আছে আপোনালোকে চাব এটা মই সংখ্যা ৰেখা আঁকিছিলো একদম পাৰ্ট 1 ত এডাল কি আঁকিছিলো মই সংখ্যা ৰেখা আঁকিছিলো তে সংখ্যা ৰেখাৰ মাজতে কোন বহি থাকে টমটমকে 1 সৰি 0 এফালে থাকে 1 এফালে 2 এফালে 3 এফালে 4 এফালে 5 এফালে 6 এনেকৈ গৈ থাকিব ঠিক আছে এফালে -1 -2 -3 -4 -5 এনেকৈ গৈ থাকিব ওকে তে মাইনাস আৰু আঁকিছো -6 -7 -8 -9 এনেকৈ গৈ থাকিব ঠিক আছে কনসেপ্টটো বুজি পালে যি কোৱেশ্চনে নহক বনাব পাৰিম চাওক এইটো কোৱেশ্চন আৰু কি ক'ব পাৰি আপুনি বস্তু এটা চাওক মই ফাৰ্স্ট ক্লাছত কৈছিলো মাজতে এখন গ্লাছ যদি লৈ লওঁ তে 1 2 খন ইফালে আছে ইফালে -4 আছে কৈছিলো মই ক্লাছত ওকে তে ইয়াত চাব মাইনাস আপুনি যদি এই সংখ্যা ৰেখাডালত চাই সবতছে ম্যাক্সিমাম নাম্বাৰটো কিমান 4 তে ইফালে ডাঙৰ বিলাক গৈ থাকে ইফালে সৰু বিলাক থাকে ঠিক আছে ওকে তে ডাঙৰ বিলাক যদি চাই 4 তে 4 কোনটো এটো 4 ওকে এটো হৈ গ'ল 4 ওকে ওকে নেক্সট আৰু এটা বস্তু চাও সৰুটো কোনটো সৰুটো -6 এটো তাতকে এফালে আৰু সৰু যিমানে আহি থাকিব এফালে -9 -10 -11 এফালে আহি থাকিলে আৰু সৰু হৈ থাকিব তে -8 টো সৰু তে -8 টো হৈ গ'ল সৰু হৈ গ'ল তে পৰিসৰ মানে কি এটোৰ পৰা এটো ইয়াৰ ই মানে এখিনি ভিতৰতে সোমাই আছে ঠিক আছে তে এইটোৱে হৈ গ'ল ইয়াৰ পৰিসৰ তে এখিনি পৰা এখিনি কিমান ডিসটেন্সত আছে ই লাগিলে হিসাব কৰক 1 2 3 4 5 6 7 8 9 10 11 12 তে এনসাৰটো 12 আছিল বুজি পালো ঠিক আছে তে চাকচোন কনসেপ্টটো কি ধুনিয়া এটো কিহৰ লগত কনসেপ্ট আছে অখণ্ড সংখ্যাৰ লগত কনসেপ্ট আছে ঠিক আছে তে অখণ্ড সংখ্যা আপুনি ভাবিব তে আপুনি বহুত কথা শিকি পেলালে এটা শিকিলা ধৰক এটো শিকিলে মাইনাসৰ বিলাক সংখ্যাবিলাক ধৰক এটা -12 ডাঙৰ নে -14 ডাঙৰ নে -100 ডাঙৰ এটা বহুতে কৈছে 100 ডাঙৰ নাম্বাৰত গলে নহব চিন চাব লাগিব এটা -100 এটো মাইনাস বহুত পিছলে আছে এফালে গৈ আছে -100 -14 আপুনি ইমান মানত পাব -12 ইমান মানতে পাব বুজি পাইছে হেতুৱে কথা ঠিক আছে তে ইয়াতে মই আৰু দুটামান কথা এড কৰিব বিচাৰিম এই চেপ্টাৰটোৰে এইটো পৰিসংখ্যা নামৰ এটা চেপ্টাৰ আছে এই চেপ্টাৰটোৰ পৰা এটা কোৱেশ্চন আহিছিলে গতিকে এই কোৱেশ্চনটো এনেকুৱা কোৱেশ্চন আহিলে পাৰিবই গতিকে মই ইয়াৰ লগতে সংগতি ৰাখি আৰু এটা কোৱেশ্চন দিছো কোৱেশ্চনটো চাব ঠিক আছে আপোনাক ধৰক কি কৰিছে কেনেমান নাম্বাৰ দি দিছে মোস্ট ইম্পৰ্টেন্ট হা এইটো কোৱেশ্চন বহুত আহা দেখিছো মই এনেকুৱা কোৱেশ্চন একে চেপ্টাৰ গতিকে মই কৈ যাব বিচাৰিছো চাব মই কৈছো এনেকুৱাকৈ শিকিম যাতে ওচৰ পাজৰ থকা অংক যাতে জিটি পাইব সুব পাৰো আৰু ঠিক আছে তে নাম্বাৰ কেনেমান দিছো হ'ব 2 3 4 4 2 4 3 2 1 এনেকৈ এটা নাম্বাৰ লিখা আছে ধৰক পৰীক্ষাত এনেকৈ নাম্বাৰ কেইটামান দি দিলে ওকে আপোনাক সুধিছে পৰিসৰটো বুজি পালো পৰিসৰটো ইংলিছত ৰেঞ্জ বুলি কয় হা ৰেঞ্জ বহুলক কিমান কিমান বহুলক কিমান তে ইংলিছত এটো মোড বুলি কয় MODE মোড তে মোড বুলি ক'লে গম পাব কি জানেন বহুলক বুলি ক'লে এটা কথাই মনত ৰাখিব অসমীয়াতে কলো বহুলক বুলি ক'লে এটা বস্তু মনত ৰাখিব সুধিব অপচনত কিবা কিবি ধেৰ থাকিব অপচনত ধৰক A 4 থাকিব B ধৰক 2 থাকিব C থাকিব ধৰক 5 D থাকিব ধৰক 1 এনেকৈ অপচন আছে ধৰক ঠিক আছে তে এনসাৰ কোনটো হ'ব শব্দ লিখা আছে বহুলক বুলি ক'লে গম পাব যেটো বস্তু বেছিকে থাকিব বহুত থাকিব চাকচোন বহুলকটো কেনেকৈ মনত ৰাখক বহুত যেটো নাম্বাৰ বহুবাৰ থাকিব যেটো নাম্বাৰ বহুত থাকিব হেতু হ'ব বহুলক তে ইয়াত কোনটো নাম্বাৰ ম্যাক্সিমাম আছে চাকচোন এটো দিব তেনেকৈ কোৱেশ্চনটো এনেকৈ বনাই দিব এটা নাম্বাৰ বেছি থাকিব তে ইয়াত চাকচোন 4 টো এবাৰ আছে দুবাৰ আছে তিনিবাৰ আছে তে 4 টো কিমান বাৰ আছে তিনিবাৰ আছে ঠিক আছে 4 টো কিমান বাৰ আছে তিনিবাৰ তে অপচনত মই 3 নিদিলো বহুলক কিমান 3 নিদিলো হেতু নহয় কিমান বাৰ আছে হেতু ইম্পৰ্টেন্ট নহয় কিমান কোনটো নাম্বাৰ বেছিকে আছে ইয়াত কোনটো নাম্বাৰ বেছিকে আছে 4 তে আনসাৰ হ'ব কিমান 4 তে বহুলক বুলি ক'লে কি বুজি পাব বহুলক বুলি ক'লে আমি এটো বুজি পাম সেই নাম্বাৰ যিখিনি নাম্বাৰ আমাক দি দিব মই আকৌ কৈছো যোনে ভাবিছে স্লো হৈ আছে 1.5 টুৱাইছ এক্সত লগাই স্পিডত গুচি যাব পাৰে বহুলক বুলি ক'লে কি বুজি পাম যিখিনি নাম্বাৰ যিমানবোৰ নাম্বাৰ থাকিব তাত যিটো নাম্বাৰ ম্যাক্সিমাম থাকিব যেটো নাম্বাৰ ম্যাক্সিমাম কি নাম্বাৰ ম্যাক্সিমাম আছে 4 তে এনেকৈ অপচনত যদি ধৰক 1 2 3 4 2 1 6 9 2 3 এনেকৈ নাম্বাৰ আছে আপুনি খালি ইয়াত চেক কৰক আৰু দিছে ধৰক ইয়াত 2 দিছো আৰু এটা 2 দিছে তে আপুনি চাওক ইয়াত 2 বেছি কমাই দিব ইয়াত কমাই দিব তে ইয়াত চাওক নাম্বাৰ কোনটো বেছি আছে 2 ইয়াতো 2 ও 2 বেছি আছে তে বহুলক 2 পালো তে শুনক
ইয়াত যদি সুধিলে হয় এতিয়া চাওক এই প্ৰশ্নটো যদি সুধিলে হয় পৰিসৰ কিমান এই প্ৰশ্নটোতে ধৰক সুধিছে পৰিসৰ কিমান চিধা চিধি কথা আপুনি চাওক ইয়াত সৰু নাম্বাৰ কোনটো ডাঙৰ নাম্বাৰ কোনটো সৰু নাম্বাৰ কিমান 1 ডাঙৰ নাম্বাৰ কিমান 4 কি কৰিব ডাঙৰটোৰ পৰা সৰুটো বিয়োগ ডাঙৰটোৰ পৰা সৰুটো বিয়োগ 4 পৰা 1 গ'লে 3 কাম শেষ ঠিক আছে আগৰটো মাইনাছ আহিছিলে ঠিক আছে মনত পৰিছে মাইনাছ প্লাছ হৈ গৈছিলে গতিকে কথাটো একেই ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিছোঁ বুজি পালোঁ তে হৈ গ'ল তে আগৰ যিটো কুৱেশ্যন আছিলে মই কুৱেশ্যনটো কি আছিলে এবাৰ চাইছোঁ ৰ'ব 1 মিনিট কুৱেশ্যনটোত আছিলে অথনি যদি কুৱেশ্যনটো দি দিলে হয় তাত মেক্সিমাম নাম্বাৰ নাই দুটা নাম্বাৰ সেম আছে 4 ডিগ্ৰী সেলচিয়াছ দুবাৰ আছে 4 ডিগ্ৰী সেলচিয়াছ 0 ডিগ্ৰী সেলচিয়াছ দুবাৰ আছে গতিকে তাত বহুলক উলিয়াব নোৱাৰি তে বহুলক দিলে চিধা চিধি কথা এটা নাম্বাৰ বেছিকৈ দি দিব ঠিক আছে ওকে বুজি পাই গ'লোঁ ওকে নেক্সট মই ইয়াৰ পৰা আৰু এটা কাহিনী আনিম চাব আৰু এটা কাহিনী কওঁ ইয়াতে কি শিকিলোঁ আমি পৰিসৰ শিকিলোঁ নেক্সট আমি কি শিকিলোঁ মধ্যমা শিকিলোঁ কি শিকিলোঁ এইটো বহুলক শিকিলোঁ নেক্সট আৰু এটা বস্তু শিকিলোঁ 1 2 3 4 6 7 এনেকৈ লিখা আছে ঠিক আছে তে আপোনাক সুধিছে ধৰক এবাৰ মধ্যমা তে সুধিছে ধৰক এনেকৈ নাম্বাৰ কিছুমান দি দিছে সুধিছে মধ্যমা কিমান কি সুধিছে মধ্যমা কিমান মই এটা নাম্বাৰ কমাই এটা নাম্বাৰ বঢ়াই দিছোঁ ধৰক আৰু এটা দিছোঁ কিমান 5 ওকে মধ্যমা বহুলক কিমান ইয়াত বহুলক কিমান 5 কাৰণ 5টো দুবাৰ আছে ওকে পৰিসৰ কিমান ইয়াত 7ৰ পৰা 1 বিয়োগ এনসাৰ 6 হ'ল ওকে মধ্যমা বুলি ক'লে চিধা চিধি ভাবিব মাজত কোন আছে সেইটোৱে হ'ব মধ্যমাতে মাজত কোন বহি আছে এফালে 5 এফালে 5 2 7 3 5 মাজত 4 তে মধ্যমা কিমান 4 মাজত যোন বহিব সেইটোৱে হৈ যাব আমাৰ কি মধ্যমা কি অপশ্যন কুৱেশ্যনত থাকিব মধ্যমা এইটো হৈ যাব কিমান মধ্যমা ঠিক আছে কিন্তু মই এটা নাম্বাৰ পটককৈ বঢ়াই দিলোঁ দেখিলানে এই নাম্বাৰটো এনেকৈ নিদি যদি এনেকৈ দিলে হয় 1 2 3 4 5 7 5টো এইকেইটা নাম্বাৰে দিছোঁ ওকে তে আপুনি মাজৰটো বিচাৰিব লাগে তে 1 নহয় এইটো নহয় মাজত দেখোন দুটা নাম্বাৰ পৰি গ'ল ভেজাল লাগি যাব ভেজাল লাগিলে কি কৰিব একদম বস্তুবিলাক নোট কৰিব দেই ভেজাল লাগিলে এইটো চাওক এইটো যিটো শিকি যাব নহয় এইবিলাক জিটি এক্সামত এইবিলাক প্ৰশ্ন আহি থাকে ঠিক আছে ওকে তে এইটো কুৱেশ্যনত কি মধ্যমা সুধিছে এইটোতো ভেজাল নাছিলে এইটো মাজত কোন বহিছে একদম টমটমকৈ 4 চাওক মাজত বহি আছে 4 ওকে তে ইয়াত আকৌ মধ্যমা কিমান ইয়াত মধ্যমা কিমান হ'ব চাওক 1 2 3 4 5 7 আপুনি যদি চাওঁ এইটো গ'ল তে মাজত দেখোন নাম্বাৰে নাই 3 আৰু 4 মাজত হৈ গ'ল দেখোন তে মধ্যমা কিমান 3 নে 4 ইয়াত এনেকুৱা যদি চিটুৱেশ্যন হয় তেতিয়া কি কৰিব জানেনে ধুনীয়াকৈ এটা কাম কৰিব 3 আৰু 4 যোগ কৰিব 2ৰে হৰণ কৰি দিব এইটো প্ৰচেছ আহিলে কি কৰিব কুৱেশ্যনবিলাক নোট কৰিব দেই এইটো এনসাৰ কিমান লিখি থ'ব এইটো এনসাৰ কিমান এনেকৈ হ'লে কি কৰিব লাগে 3 আৰু 4 যিটোটা নাম্বাৰ থাকিব সেই নাম্বাৰ দুটা যোগ কৰিব এইটো 3 বুলি ক'লে 3য়ে বেয়া পাব 4য়ে বেয়া পাব 4 বুলি ক'লে 3য়ে বেয়া পাব এটা কাম কৰিম দুইটাকে যোগ কৰিব 4 আৰু 3 যোগ কৰি পেলাই 2ৰে হৰণ কৰিব 4 3 কিমান 4 5 6 7 কিমান 7ৰ আধা কিমান 7ৰ আধা হৈ গ'ল 3.5 7ৰ আধা কিমান 3.5 7ৰ আধাটো লৈ ল'ম তে ইয়াত মধ্যমা হ'ব কিমান 3.5 পালোঁ তে মই এই নাম্বাৰটোতে যদি ইয়াতে ধৰক মই আৰু এটা নাম্বাৰ বঢ়াই দিলোঁ 8 দি দিলোঁ ধৰক তে ইয়াত যদি মই কওঁ মধ্যমা কিমান এইটো নহয় এইটো গ'ল এইটো 5 আৰু 4 আছে 5 আৰু 4 তে 5 আৰু 4 মাজত কোন বহি আছে 4.5 একদম দেখা লগে এনসাৰ আহি যায় 4.5 হ'ব 4 আৰু 5 কি কৰিব প্ৰথমে দুটা যোগ 4 আৰু 5 যোগ কৰিলে কিমান হ'ব 4 এ 5 এ 9 2ৰে হৰণ কৰি দিওঁ 2ৰে হৰণ কৰিব নাজানে চবেই জানে 9ৰ আধা কিমান নাজানে 8ৰ আধাটো জানে 8ৰ আধা কিমান 8ৰ আধা 4 তে আৰু কিমান থাকিলে এক বাকি থাকিলে 1ৰ আধা কিমান 0.5 তে হ'ব কিমান 9.5 সৰি কিমান 4.5 ঠিক আছে আপুনি চাওক মই কি ক'লোঁ 9ৰ আধা এইবিলাক স্পীডত কৰিবৰ কাৰণে 9ৰ আধা আপুনি নাজানে ধৰক মই কৈছোঁ আপুনি 9ৰ আধা নাজানে 8ৰ আধাটো জানে 8ৰ আধা কিমান 8ৰ আধা 4 তে কাক আধা নকৰিলে একক আধা নকৰিলে এক এটা থাকি গ'ল ন তে 1ৰ আধা কিমান 0.5 তে এনসাৰ 4.5 ঠিক আছে আৰু যদি ভাবিছে নাই হৰণ কৰিম কৰক 9 2ৰে হৰণ কৰক এনসাৰ কিমান ওলাব 2 4 দুগুণে 8 1 দশমিক 5 দুগুণে কিমান 10 4.5 পালোঁ ঠিক আছে তে হৈ গ'ল এইটো মধ্যমা ওকে তে আমি বহুতকেইটা শিকিলোঁ অলৰেডি মানে পৰিসংখ্যাৰ মেইন টপিককেইটা শেষেই হৈ যোৱা নিচিনা ঠিক আছে 3টা বস্তু শিকা হৈ গ'ল নেক্সট আৰু এটা বস্তু বাকী আছে সেইটো হ'ল মাধ্য গোটেইকেইটা নোট কৰি ৰাখিব দেই এইটো হ'ল মাধ্য মতেকে ধৈৰ্য্যকাৰ আগৰকেইটাত প্ৰতিটোতে ধুনীয়া মিনিং আছে পৰিসৰ বুলি ক'লে গম পালে তাৰপিছত কি আছিলে ছেকেণ্ড মধ্যমা কি আছিলে নেক্সট ছেকেণ্ডত বহুত যিটো আছে বহুলক তাৰপিছত আছে কোন মধ্যমা মানে কি মাজত যিটো আছে টমটমকৈ বহি থকা আৰু মাধ্য বুলি ক'লে কি মনত ৰাখিব মাধ্য বুলি ক'লে নিয়মটোৱে মনত ৰাখি থ'ব মাধ্য বুলি ক'লে ইংলিছত এইটো মিন বুলি কয় MEAN ঠিক আছে মাধ্য হ'লে
কি কৰিব লাগে চাওকচোন 1 2 3 4 5 ইয়াত ধৰক মই এটা নাম্বাৰ দিছোঁ 2 ঠিক আছে প্ৰথম সুধিছোঁ ইয়াৰ পৰিসৰ কিমান পাছৰ পৰা 1 বিয়োগ কোনে ডাঙৰ নাম্বাৰ পৰা এইটো আৰু এইটোৰ কথা নাই হা পৰিসৰ বুলি ক'লে কি ডাঙৰটো বা সৰুটো বিয়োগ এনসাৰ হ'ব 4 ওকে মধ্যমা কিমান মধ্যমা মাজত থকাটো 2 ওকে কেনে গম পালে এইটো 2 মই ওকে নেক্সট আপোনাক সুধিছোঁ মই হেৰি বহুলক কিমান বহুলক 2 বহুলকো 2 কিয় 2টো বহুত বাৰ আছে ওকে আৰু মাধ্য বুলি ক'লে আমি কি কৰিম জানেনে মাধ্য বুলি ক'লে এটা নিয়ম আপোনালোকে ধুনীয়াকৈ মনত ৰাখি থ'ব মাধ্য বুলি ক'লে গোটেইকেইটাকে যোগ কৰি দিম এইটো নিয়ম লাষ্টত শিকাইছোঁ ঠিক আছে কি আছে গোটেইকেইটা যোগ কৰিম 1 + 2 + 4 + 5 লিখি পেলাই কিবা এটাই হৰণ কৰি দিম এতিয়া কম কিহেৰে হৰণ কৰিম প্ৰথমে যোগ কৰি লওঁ 5 6 5 কিমান হ'ল 5 1 6 6 4 10 11 12 13 14 কিমান ওলাল 14 ঠিক আছে 14 ওলাল যোগ কৰিলে কিমান 14 কি কৰিব লাগিব না তলত কিহেৰে হৰণ কৰিব লাগিব আপুনি চাব ইয়াত নাম্বাৰ কেইটা আছে 1 2 3 4 5টা কেইটা নাম্বাৰ আছে 5টা নাম্বাৰ আছে ইয়াত কেইটা নাম্বাৰ 5টা টোটেল নাম্বাৰটোৰে হৰণ কৰি দিব ইয়াত টোটেল নাম্বাৰ যেটা থাকিব সেইটো হৈ যাব কি মাধ্য ইয়াত কেইটা নাম্বাৰ আছে 1 2 3 4 যদি 100টা থাকে 100ৰে হৰণ কৰিম যদি 50টা থাকে 50ৰ যদি 5টা ইমান কথা নিদিয়ে বাৰু 12টা দিলে 12ৰে হৰণ কৰিম 4টা থাকিলে 4টা 3টা থাকিলে 3টা 5ৰে হৰণ কৰিম গোটেইটা যোগ কৰিব 5ৰে হৰণ কৰি দিব 14ক 5ৰে হৰণ কৰিলে কিমান হ'ব হিচাপ কৰক ওলাই যাব 5 গুণে কিমান 5 গুণে হৈ যাব 10 এটা আহিব 4 দশমিক দিলোঁ 8 5 গুণ 40 এনসাৰ হ'ব 2.8 অপশ্যনত 2.8 পাই যাব ঠিক আছে বুজি পালোঁ বহুতখিনি শিকি পেলালোঁ ঠিক আছে 15 মিনিট বুজি গ'ল 15 মিনিটত আমি 4টা টপিকে শিকি পেলালোঁ গোটেইকেইটা মোষ্ট ইম্পৰ্টেণ্ট হয় ঠিক আছে বলক যাওঁ নেক্সট কুৱেশ্যন নাম্বাৰ চাওঁ 2টো ঠিক আছে একটা কুৱেশ্যন বুজাওঁতে 15 মিনিট সময় লগাই দিছে চাওক এটা কথা কওঁ আকৌ এইখিনিতে মই আপুনি এটা কুৱেশ্যন এনেই আপুনি যদি ভিডিঅ' উলিয়াইছে চাই গৈ আছে কুৱেশ্যন 1 নম্বৰটো বেলেগ কুৱেশ্যন 2 নম্বৰটো বেলেগ কুৱেশ্যন 3 নম্বৰটো বেলেগ কুৱেশ্যন এটা কুৱেশ্যনৰ লগত এটা কুৱেশ্যন লিংক নাই চাওক পৰীক্ষাটো তেনেকৈ কুৱেশ্যন নাহে কুৱেশ্যনটো চাওক আপুনি জিকে পঢ়িছে বা বেলেগ ছাবজেক্ট কিবা পঢ়িছে তাত আপুনি বহুত কুৱেশ্যন জিটি কুৱেশ্যন চাব পাৰে ঠিক আছে কিন্তু মেথছ ছাবজেক্টটো কেনেকুৱা আপোনাক কুৱেশ্যনবিলাক লিংক লাগিব ঠিক আছে আপুনি চাওক আজি 4টা আপুনি 15 মিনিট মোক সময় দিলে ধৰক আপুনি যদি সেইটো টুৱাইছ এক্সত লগাইছে 7 মিনিট সময় দিছে তে মোক সেই 7 মিনিট সময়ত আপুনি 4টা কনচেপ্ট ভালকৈ শিকিলে সেইটো মোৰ গেৰাণ্টি ওকে 4টা কনচেপ্ট কেনেকৈ শিকিলে ভালকৈ শিকিলে তেনেকুৱা ধৰণৰ কুৱেশ্যন আহিলে আপুনি নিজে বনাই কৰিব পাৰিব এটলিষ্ট আপুনি বেলেগক শিকাবও পাৰিব গেৰাণ্টি ওকে তে নেক্সট আমি এটা নতুন কনচেপ্টত যাম লসাগু আৰু গসাগু ঠিক আছে গৰিষ্ঠ সাধাৰণ গুণিতক 8 আৰু 15ৰ গৰিষ্ঠ সাধাৰণ উৎপাদক হ'ব একদম পানী কুৱেশ্যন গৰিষ্ঠ সাধাৰণ উৎপাদক এটা চাওক গসাগু মানে কি চবৰে খেলি মেলি গসাগু কিছুমানে কয় গসাগু মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনটো যেতিয়া পৰীক্ষাত আহিছে মই কুৱেশ্যন পেপাৰখনত চাইছোঁ এইখিনিত গুণিতক লিখা আছে কি লিখা আছে গুণিতক মোৰ আখৰ বহুত বেয়া দেই যদি লাহে লিখো ভাল হয় বাৰু কি লিখা আছে গুণিতক গুণিতক কি লিখা আছে গুণিতক ঠিক আছে 8 আৰু 15ৰ গৰিষ্ঠ সাধাৰণ গুণিতক হ'ব প্ৰশ্ন দিছে একদম ভুল গুণিতক কেতিয়াও হ'বই নোৱাৰে সেইটো কি হ'ব উৎপাদক কিন্তু মষ্ট ইণ্টাৰেষ্টিং কথা যিটো কুৱেশ্যন ইংলিছত লিখা আছে কাৰণ কুৱেশ্যনটো অসমীয়াটো দিছে ইংলিছতো দিছে ইংলিছত লিখা আছে হায়েষ্ট কমন ফেক্টৰ তাত কিন্তু হায়েষ্ট কমন ফেক্টৰ মানে হ'ল উৎপাদক ঠিক আছে ইংলিছত কিন্তু মজা লিখিছে ঠিক আছে কিন্তু অসমীয়াত কি লিখিছে গুণিতক এতিয়া গুণিতক কেতিয়াও নাহিব সদায় মনত ৰাখিব গৰিষ্ঠ সাধাৰণ উৎপাদক গৰিষ্ঠ সাধাৰণ উৎপাদক এতিয়া গৰিষ্ঠ মানে কি গৰিষ্ঠ সংখ্যা কি গৰিষ্ঠ মানে ডাঙৰ গৰিষ্ঠ মানে কি ডাঙৰ এতিয়া বহুতে এটা খেলি মেলি লগাই গৰিষ্ঠ মানে ইয়াত থকা ডাঙৰ নাম্বাৰ তেনেকুৱা কথা নাই গৰিষ্ঠ মানে কি জানেনে ইয়াত কি বুজায় গৰিষ্ঠ সাধাৰণ উৎপাদকটো আপুনি কি বুজি পাব 8 আৰু 15 কৈছে আপোনাক সুধিছে 8 আৰু 15ৰ গসাগু কিমান HCF ইংলিছত ক'লে কি হ'ব HCF হাইষ্ট কমন ফেক্টৰ হাইষ্ট চবতছে ডাঙৰ কমন যিটো সাধাৰণ মানে দুইটাৰে গৰিষ্ঠ মানে কি ডাঙৰ ওকে সাধাৰণ মানে কি দুইটাৰে কাৰণে সাধাৰণ শব্দটো কি হৈছে দুইটাৰে ইংলিছত ক'লে বেছি বুজি পায় কমন দুইটাৰে কাৰণে কমন বস্তু আপোনাৰ আৰু মোৰ মাজত কমন কি আপোনাৰো নাক আছে মোৰো নাক আছে কমন বস্তু ওকে নেক্সট অলপ উৎপাদক মানে কি জানেনে গৰিষ্ঠ সাধাৰণ উৎপাদক কথাটো কি কৈছে উৎপাদক বুলি এটা কথাই বুজি পাব 8 আৰু 15 কি সংখ্যাৰে হৰণ যায় 8 আৰু 15 কি সংখ্যা উৎপাদক বুলি ক'লে গম পাব 8 আৰু 15 কি সংখ্যাৰে হৰণ যায় এতিয়া 8 কিহেৰে যায় 1ৰে যায় এটুকু যায় এটু 2ৰেও যায় এটু 2ৰেও যায় এটু 3ৰে যায় এটু 5ৰে হৰণ যায় 8 কিহেৰে 2ৰে ভাগ কৰিব পাৰি হৰণ কৰিব পাৰি 4ৰেও পাৰে হৰণ কৰিব 15 5ৰেও হৰণ কৰিব পাৰি কিন্তু গৰিষ্ঠ সাধাৰণ মানে এনেকুৱা এটা সংখ্যা লাগিব যিটো এটুকু হৰণ যাব লাগিব এটুকু হৰণ যাব লাগিব কিন্তু এনেকুৱা হ'ব লাগিব সংখ্যাটো ডাঙৰ হ'ব লাগিব এতিয়া চাওক এইটো এনসাৰ কিমান হ'ব এইটোত কনফিউজ লাগিলে মই আৰু এটা বস্তু দেখাই দিম আহি যাব 8 আৰু 15 কি হৈছে গসাগু তে 8 আৰু 15 গসাগু কি জানেনে একদম ইজি আপুনি পটককে ভাবক 8 আৰু 15 কি এনেকুৱা এটা সংখ্যা আছে যিটো সংখ্যাই দুইটাকে হৰণ যায় সেইটো এনসাৰ
কুৱেশ্যনটো চোৱাৰ লগে লগে কনচেপ্ট যদি মাথাত আছে এনচাৰ লগে লগে ওলালে এনচাৰ হ'ব কিমান নহয় আপুনি চাওক 8 আৰু 15 কি সংখ্যাৰে হৰণ যায় 8 আৰু 15 কি সংখ্যাৰে হৰণ যায় একেৰে যায় যায় একেৰে এটুকু যায় এক সকলোতে যায় একেৰে সকলোকে যায় চাওক 2 ৰে এটুক যায় 2 ৰে আকৌ এটুক নাযায় 15 2 ৰে হৰণ নাযায় 3 ৰে 8ক নাযায় 3 ৰে এটুক যায় 4 ৰে এটুক যায় 8ক 4 ৰে হৰণ যায় আপুনি 4 ৰে হৰণ কৰিছে 8ক হৰণ গুচি যায় কিন্তু 15ক নাযায় আকৌ যদি আপুনি চাই 5 ৰে এটুক নাযায় 5 ৰে এটুক যায় বেচৰা এবাৰ এটুক যায় এবাৰ হেটুক নাযায় হেটুক গলে আকৌ এটুক নাযায় ভেজাল গতিকে এনেকুৱা এটা সংখ্যা ল'ব লাগিব যিটো সংখ্যাৰে দুইটাকে হৰণ যাব লাগিব ঠিক আছে তে হেতুৱে হৈ গ'ল কিমান গসাগুতে গসাগু কিমান এটা মই ধুনীয়া এটা কোৱেশ্যন দিম আপোনালোকে ক'ব 7 আৰু ধৰক 8 7 আৰু 8 বুজিছা 7 আৰু 8ৰ গসাগু কিমান গসাগু কিমান 7 আৰু 8ৰ গসাগু কিমান তে 7 আৰু 8 বুলি ক'লে গসাগু বুলি ক'লে আপোনাৰ মাইণ্ডত আহিব লাগিব 7 আৰু 8ক এনেকুৱা কি সংখ্যাৰে হৰণ যায় দুইটাকে হৰণ যাব লাগিব আৰু সংখ্যাটো ডাঙৰ হ'ব লাগিব ঠিক আছে ডাঙৰটো কি আহিছে মই ক'ম বাৰু লাহে লাহে সোমালেহে গম পাম ন 7 আৰু 8ক কিহেৰে হৰণ যায় একেৰে যায় 2 ৰে এটুকু নাযায় এটুক যায় 3 ৰে এটুকু নাযায় হেটুকু নাযায় 4 ৰে এটুক যায় এটুক নাযায় 5 ৰে তো চেক কৰি থাকব পাৰে নাযায় 7 আৰু 8ক একৰ বাদে কিহেৰে নাযায় কৰি চাই থাকক গতিকে এনচাৰ হ'ব কিমান ঠিক আছে ওকে তে এতিয়া গৰিষ্ঠ শব্দটো এতিয়াও মিনিং আহা নাই মই এতিয়া ক'ব চাব মজাৰ কোৱেশ্যন এটা দিম প্ৰশ্নটো হ'ল 2 আৰু 4 2 আৰু কিমান 4 তে আপোনাক সুধিছে 2 আৰু 4 ৰ গসাগু কিমান গৰিষ্ঠ সাধাৰণ উৎপাদক কিমান তে 2 আৰু 4 ৰ গসাগু কিমান 2 আৰু 4 গসাগু কিমান ভাবক তে এটুকু হৰণ যাব লাগিব হেতুকু হৰণ যাব লাগিব তে আপুনি ক'ব স্যাৰ একেৰে দেখুন এটুকু হৰণ যায় হেতুকু হৰণ যায় যায় ওকে তে নেক্সট আপ 2 ৰে একেৰে যায় দেখুন টেনচাৰ একত মাৰি দিব খেলা আছে কি খেলা আছে স্যাৰ একেবাৰে সহজ নেক্সট আম কি 2 ৰে হৰণ কৰিম 2 ৰে এটুকু হৰণ যায় যোনে জানে স্কিপ কৰি ভিডিওটো গুচি যাব পাৰে দেই ঠিক আছে মই কথা ক'ব পাৰি থাকিলো কি কৈছো নেক্সট আম একেৰে হৰণ যায় নেক্সট চেক কৰিম 2 ৰে এটুক যায় নে 2 ৰেটো যায় নেক্সট 4 চেক 2 ৰে চেক কৰি যায় নে 2 ৰেটো 4 কো যায় তে 2 ৰে এটুকু যায় হেতুকু যায় ঠিক আছে ওকে যায় 2 ৰেও যায় ওকে 3 ৰে আৰে 3 ৰে 2 কি হৰণ কৰিম 2 আৰু 3 ৰে নাম্বাৰ 2 ৰেহে হৰণ কৰিম তাতকৈ আৰু বেছি নাম্বাৰে হৰণ কৰিব নোৱাৰে আৰু কি আৰু বেছিকৈ কৰিব কৰিলে 2 এ হ'ব পাৰে যেনেকৈ ধৰক 8 আৰু 15 আছে মেক্সিমাম আপুনি 8 লৈকে চেক কৰিব পাৰিব আৰু দুইটা হৰণ কৰা ঠিক আছে ওকে তে 2 তে নেক্সট আপুনি 3 4 এইবিলাক চেক কৰিব নোৱাৰে আৰু লাষ্ট 2 আৰু ঠিক আছে তে আপুনি যদি চেক কৰে আপোনাৰ হাতত একেৰেও যায় 2 ৰেও যায় তে এনসাৰটো 1 হ'ব নে 2 হ'ব 2 হ'ব কিয় 2 হ'ব এইটো গৰিষ্ঠ শব্দটো যে লিখা আছে আপুনি মানে হৰণ যোৱা সংখ্যাবিলাকৰ সবতছে ডাঙৰ সংখ্যাটো লৈ চাওক একেৰেও দুইটাকে হৰণ যায় 2 ৰেও একেৰেও দুইটাকে হৰণ যায় 2 ৰেও দুইটাকে হৰণ যায় তে দুইটাকে হৰণ যায় মানে সেই সাধাৰণ শব্দটোৰ মিনিং হেতু আৰু 1 আৰু 2 উৎপাদক মানে কি 2 টুক একেৰে হৰণ যায় 4 টুকু একেৰে হৰণ যায় আৰু 2 ৰে হৰণ যায় 4 2 ৰে সেইকাৰণে ই এটা 1 আৰু 2 টো ইহা দুটা উৎপাদক হেতু কয় আৰু গৰিষ্ঠ মানে কি এই দুটা নাম্বাৰৰ পৰা ডাঙৰ সংখ্যা কোনটো 2 তে এনসাৰটো হৈ যায় কিমান 2 পালো বুজি পালো নেক্সট আউ এতিয়া মই লসাগু কথা ক'বলৈ গ'লে বহুত কথা ক'ব লাগিব লসাগু কথা এতিয়া নকওঁ বাৰু কওঁ আচ্ছা আৰু এটা কথা কওঁ 4 আৰু 16 তে 4 আৰু 16 গসাগু কিমান 4 আৰু 16 গসাগু কিমান সিধা সিধিকে 4 আৰু 16 কি সংখ্যা আছে যেটো 4 কো হৰণ যায় 16 কো হৰণ যায় ডাঙৰ সংখ্যা আপুনি ক'ব স্যাৰ 1 কনসেপ্ট আমি হয়কো হৰণ চৰণ নকৰাকে এনসাৰ লিয়া কৰিম 1 একে যায় এটুকু যায় আপুনি যদি চেক কৰে 2 ৰে চেক কৰক 2 ৰে এটুকু হৰণ যায় হেতুকু হৰণ যায় তে 2 ওকে তে 3 ৰে যদি চেক কৰে এটুকু না যায় হেতুকু না যায় ওকে না যায় নেক্সট কিহেৰে কৰিম নেক্সট আমি 4 ৰে কৰিম তে 4 ৰে এটুকু যায় হেতুকু যায় ওকে তে এনসাৰ হ'ব 4 সিতালো লসাগুটো তাৰ উল্টা গুণিতক হৈ যায় গুণত গুচি যায় লসাগু বুলি ক'লে গুণিতকত গুচি যায় গুণত কি গুণ হিচাপত গুচি যায় মোস্ট ইন্টাৰেষ্টিং কথা এটা খেলিমেলি ক'ত লাগে 8 আৰু 15 গসাগু বুলি ক'লে আসলে এনসাৰটো এই 8তকৈ সদায় সৰু হয় 4 আৰু 16 বুলি 4তকৈ সদায় সৰু হয় ঠিক আছে আপোনাক যদি মই এটা নাম্বাৰ দিওঁ 14 আৰু 21 ৰ গসাগু কিমান 14 আৰু 21 ৰ গসাগু কিমান 100% এনসাৰটো 14তকৈ সৰু হ'বই লাগিব আৰু যদি লসাগু ক'লে হতে 21তকৈ ডাঙৰ হ'বই লাগিব ঠিক আছে ওকে তে লসাগু কথা এতিয়া নকওঁ বাৰু লসাগু কথা কৈ থাকিলে বহুত কথা ওলাই থাকিব মই শেষে নহয় তে 14 আৰু 21 ৰ গসাগু কিমান 14 আৰু 21 একেৰে যায় ওকে 2 ৰে এটুক যায় এটুক না যায় 3 ৰে তে 3 4 এইবিলাক যোৱাৰ কিছুমান নিয়ম আছে হেতু কথা মই আপোনালোকে জানে বুলি ভাবি লৈছো মই পিছত কেতিয়াবা এক্সট্ৰা কেতিয়াবা একদম পইণ্ট টু পইণ্ট যেতিয়া মই ভিডিও বনাম ভাবি আছো একদম এ টু জেড সব যিমান কনসেপ্ট আছে সব একদম খুচৰি মুচৰি শেষ কৰা কেনেকৈ ভাবিছো বাৰু তে চাওঁ হেতু কি হয় তে এটো কি কৈ আছিল মই 14 আৰু 21 কিহেৰে হৰণ যায় 2 ৰে এটুক যায় 2 ৰে এটুক না যায় 3 ৰে আকৌ এটুক না যায় 3 ৰে হেতুক যায় তে সিধা সিধিকে 2টাকে যোৱা সংখ্যা কি আছে মানে 7 আছে 7 ৰে এটুকু যায় আপুনি চেক কৰি চাওক 7 ৰে এটুক যায় 14 7 ৰে যায় এটো 14 দুবাৰ 7 ৰে যায় এটো আসলে কৰাৰ নিয়মটো কেনেকৈ জানে এনেকৈ কৰিব পাৰো আমি যদি ম্যাথমেটিক্যালি কৰো 7 আৰু 14 আৰু 21
তে কিহেৰে যায় 2ৰেটো নাযায় 3ৰে এইটো দুইটাকে হৰণ যোৱা সংখ্যা এটাই আছে 7 এইটো কেবাৰ যায় 7 দুগুণে 14 আৰু 7ৰে কেবাৰ যায় 3 তে দুইটাকে হৰণ যোৱা সংখ্যা কিমান 7 সেইটো এনসাৰ আমি টিকলা থাকোতে এনেকৈ কৰিছিলোঁ ঠিক আছে এতিয়া আৰু ইমানখিনি ভাবি থকা সময় পটককৈ ভাবিলোঁ এনসাৰ ওলাই যায় কনচেপ্টটো বুজি পালে হৈ গ'ল বুজি পালোঁ তে বলা যাওক নেক্সট কুৱেশ্যনটোলৈ এটা কুৱেশ্যন থাকি গ'ল ইয়াতে কিবা এটা কম বুলি পটককৈ আকৌ মনত কৈ দিওঁ শুনকচোন গসাগু যে উলিয়াব দিলোঁ মই ইয়াত আৰু এটা বস্তু মই এড কৰি দিওঁ হা আপোনাক এটা নাম্বাৰ দিছোঁ কৈছে এ বি আৰু এ বি এ স্কুৱেৰ বি স্কুৱেৰ ইয়াৰ গসাগু কিমান ইয়াৰ গসাগু কিমান সুধিছে আপুনি লাহেকৈ লিখক এ বি আৰু এ স্কুৱেৰ বি স্কুৱেৰ অ'কে আপুনি চকুমুদি ভাবি থওক 1 to এনচাৰ হ'বই মানে 1 হ'বই দুইটাকে 1ৰে হৰণ যায় নেক্সট আপুনি এটা ভাবক এইটো এৰে যায়নে এইটোতো এৰে যায় এইটোকো এৰে যায়নে যায় এৰে যায় এইটোকো যায় সেইটোকো যায় অ'কে নেক্সট বিৰে যায়নে বিৰে এইটোকো যায় এই গোটেইটো এটা বস্তু বিৰে এইটোকো যায় যায় এতিয়া চিধা চিধা আপুনি এইটো ক'ব পাৰে ইয়াক এ বিৰে হৰণ যায় এইটোক এ বিৰে হৰণ যায় এ বিৰে হৰণ যায় আৰু এইটোকো এ বিৰে হৰণ যায় most interesting a bit কেটো কেতিয়াও ডাঙৰ হ'ব ন এটোটো ডাঙৰ ন এ দুটা আছে ওপৰত এ দুটা আছে তে এনসাৰটো কি হ'ব এ বি এনসাৰ কি হ'ব এ বি কেতিয়াবা পৰীক্ষাত আকৌ এইটো দেখিবলৈ বোলে এ বি চাই দেখোন এইটো নিশিকালে কথা একেটাই এ আপুনি ভাবি চাব লাগিব এই নাম্বাৰত থাকিলে নাম্বাৰত ভাবিম এ বি থাকিলে এ বি মানে সংখ্যা ভাবিম প্ৰথমে একেৰে যায় একৰ পিছত আৰু সেই সংখ্যাটোৰে হৰণ কৰি দিয়ক এ বিৰে হৰণ যায় আপুনি চেক কৰি চাওক এ বিৰে এইটো যায় নে যায় কেইবাৰ যায় এ বি বাৰ যায় এ বি কেইটা আছে তো চাবলৈ এ স্কুৱেৰ কিছুমানে খেলি মেলি কৰে এইটো হৰণ কৰিবলৈও কেনেকৈ হৰণ কৰে এ দুটা আছে এ দুটা আছে বি দুটা আছে তলত কি আছে এ বি এ কা বি কাটা গ'ল তে এনসাৰ এ বি হৈ যায় আৰু ঠিক আছে তে এনসাৰ এ বি দেখিলে গম পায় এনসাৰ কি হ'ব ঠিক আছে তে এইটোতো বুজি পাইছোঁ ঠিক আছে তে বলো যাম নেক্সট কুৱেশ্যন অ'কে না আমি এইটো কুৱেশ্যন চাম কুৱেশ্যন নাম্বাৰ 3 কুৱেশ্যন নাম্বাৰ কিমান 3 মোৰ ফেভৰেট নাম্বাৰ হা অ'কে কুৱেশ্যনটো কি দিছে চাওক বছৰি সুতৰ হাৰ 5% হাৰে কিমান 5% মানে হাৰ 5% হ'লে 5000 টকাৰ বছৰি সৰল সুত কিমান বহুত টেনশ্যন ন সুত বুলি ক'লে খং উঠে মানে আৰে বাবা বেংকত গৈ পেলাই আমি খেলা খেলিব লাগিব কাৰণ বেংকেৰেহে আমাক ধনী বনাব হয় নাই অ'কে মানে বেংকে ধনী বনাব কিবা টকা পইচাবিলাক চবটো বেংকতে আহিব আমাৰ গতিকে বহুত ধুনীয়া এটা টপিক হয় কিন্তু চাবলৈ গ'লে কি হ'ব আমি সৰুতে ভালকৈ এইবিলাক নিশিকিলোঁ কিয় নিশিকিলোঁ আপোনালোকৰ কোনো দুখ নাই আছে অলপ দুখ নথকাও নহয় বেয়া নাপাব কাৰণ সৰু ল'ৰা ছোৱালীক কত বছৰ পঢ়াইছোঁ যদি মোৰ এটা অনুভৱ প্ৰথম দুখটো শিক্ষকৰ 100% প্ৰথম দুখ শিক্ষকৰ মই ভাবোঁ আৰু ষ্টুডেণ্ট কেতিয়াও ফেইল নহয় বোলে 100% ফেইল হয় সদায় ছিষ্টেম ঠিক আছে সেইটো কথা আপোনালোক যেতিয়া DLED কৰিব গৈছে মই আপোনালোকক ক'ব বিচাৰোঁ কেতিয়াও ষ্টুডেণ্টে ফেইল নকৰে ঠিক আছে ফেইল কৰে সদায় ছিষ্টেমে ঠিক আছে এটা ল'ৰা বেয়া হৈছে ল'ৰাটোৰ গাত ভুল নাই ভুল টিচাৰৰ গাত ঠিক আছে আজি যদি আপুনি বুজি নাপায় দুখ আপোনাৰ নহয় দুখ মোৰ এইটো মই ভাবোঁ মই শুনিছিলোঁ বেলেগত আৰু এইটো কথা মই একদম পূৰা ফ'ল' কৰোঁ ঠিক আছে তে আপুনি আজি যদি এই অংকটো কৰিব পৰা নাই যিটো মানে কৈছোঁ আৰু যিটো কৰিব পৰা ইয়াৰ মেইন কাৰণ হ'ল সৰুতে আপোনাক ধৰক একদম ইণ্টাৰেষ্টিংকৈ হওক এইটো কুৱেশ্যন শিকোৱা নহ'লে ছেকেণ্ড ইমান ইণ্টাৰেষ্টিং কথাটো কোৱা নহ'লে আৰু আপোনালোকে চাগে ক্লাছটোত ইণ্টাৰেষ্ট নাপালে তেনেকুৱা হ'ব পাৰে ছেকেণ্ড আপুনিও ইণ্টাৰেষ্ট নিদিলে আৰে চাওক প্ৰথমতে মই ইণ্টাৰেষ্ট ধুনীয়াকৈ দিব লাগিব তেতিয়াহে আপুনি ইণ্টাৰেষ্ট দিব ঠিক আছে গতিকে প্ৰথম দুখটো সদায় কিহৰ টিচাৰ গতিকে আপুনি যদি বুজি নাপায় দুখ মোৰ ঠিক আছে অ'কে মোৰ গেৰাণ্টি আপোনালোকে বুজি পাব কিন্তু ইয়াৰ কাৰণে আপোনালোকৰ অকণমান দুখ আছে বুলি কৈছোঁ সেইটো কি আপোনালোকে অকণমান গুৰুত্ব দিব লাগিব ঠিক আছে চাওক এজন ভাল টিচাৰ মই ভাল বুলি নকওঁ নিজক মানে এজন ভাল শিক্ষকে ধৰক ক'ৰবাত পঢ়াই আছে আপুনি যদি মনেই নিদিয়ে এজন এভাৰেজ ষ্টুডেণ্টক যোনে পঢ়াই লৈ গুচি যাবগৈ ঠিক আছে কিন্তু এজন ধৰক নৰ্মেল যিজন এজন একেবাৰে ধৰক অকল নোৱাৰে বা সেই ষ্টুডেণ্টৰ প্ৰতি এটা ধুনীয়া এনভাইৰনমেণ্ট সৃষ্টি কৰিব লাগিব ন গতিকে তেতিয়া ষ্টুডেণ্টটো কি হ'ব ইণ্টাৰেষ্ট কিন্তু তাত অকণমান ষ্টুডেণ্টৰ হেৰি আছে গতিকে ষ্টুডেণ্টবিলাকো অকণমান আগ্ৰহী হ'ব লাগিব ষ্টুডেণ্ট অকণমান ভাল পাব লাগিব বস্তুবিলাক প্ৰতি কথাবিলাক শুনিব লাগিব ছেকেণ্ড মষ্ট ইম্পৰ্টেণ্ট কথা কথাবিলাক শুনিব লাগিব মই যিটো কওঁ সেইটো কথা শুনিব লাগিব ঠিক আছে নোট কৰক বুলি মই কৈছোঁ এইটো বস্তুবিলাক নোট কৰিব লাগে ঠিক আছে এনেই কিবা কিবি চাই থাকিলেতো নহ'ব ঠিক আছে আপুনি মোৰ যদি ভিডিঅ' চাই মেথছ আছামত ভৰ্তি হৈ আছে ঠিক আছে বহুত ভিডিঅ' টোটেল 100মান ভিডিঅ' আছে নেকি মই যদি কওঁ কথাটো মই অকণ এড কৰিছোঁ যদি চাব বিচাৰে স্কিপ কৰিব গুচিব পাৰে কাৰণ আপোনালোকে যেতিয়া DLED কৰিব গৈছে বা কিবা কৰিব গৈছে ভৱিষ্যতে কিবা এটা কোৱালিটি কামটো কৰাটো দৰকাৰ ঠিক আছে গতিকে মই আজি এইটো চেনেলতে হওক বা অতদিনে মোক কৈছে ভিডিঅ' দিয়ক মই এনেই ভিডিঅ' এটা পটককৈ পেলাই দিব পাৰোঁ ভিউজ আহিব ঠিক আছে মই মেথছ আছামতো যদি চাওঁ মই কিবা এটা ভিডিঅ' যদি পেলাই দিওঁ ভিউজ আহিব ঠিক আছে গতিকে মই সেইটো নাভাবোঁ আপুনি যদি চাই মই প্ৰতিটো ভিডিঅ'ত মই কষ্ট কৰোঁ প্ৰতিটো ভিডিঅ'ত এনেকুৱা এটা ভিডিঅ' নাই যিটো গতিকে মই এনেকুৱা ভাবোঁ যিটো বনাইছোঁ যাতে ষ্টুডেণ্টে যোনেই নাচাওক যাতে বুজি পাওঁ ঠিক আছে 100 বুজি নাপালেতো 99 মোৰ গেৰাণ্টি 99% বুজি পাব 1% মই তথাপিতো ক'ৰবাত ৰাখিছোঁ কিজানি মই এনেকুৱা বিচাৰোঁ এদিন যাতে মই 100% হৈ যাওঁ ঠিক আছে গতিকে মই অলপ তললৈ গৈ বুজাব ট্ৰাই কৰোঁ তে মই কি কৈ আছিলোঁ আৰু এইবিলাক কথা নকওঁ ঠিক আছে তে পটককৈ কিহৰ কথা ক'লোঁ সৰল সুত মষ্ট ইণ্টাৰেষ্টিং কথা সৰল সুতটোক কয় চিম্পল ইণ্টাৰেষ্ট কি কয় SI
SI সাব ইন্সপেক্টৰ নহয় এটো হল সিম্পল ইন্টারেস্ট কি ইন্টারেস্ট সিম্পল ইন্টারেস্ট কিন্তু মোৰ ফেভাৰিট হল সিম্পল ইন্টারেস্ট নহয় কম্পাউন্ড ইন্টারেস্ট মোৰ ফেভাৰিট তে কবা স্যার কম্পাউন্ড ইন্টারেস্ট কি কম্পাউন্ড ইন্টারেস্ট মানে হল মিশ্র সুদ এটুকে দেখিব নোৱাৰো এটু কি দেখিম মানে বহুত ধুনিয়া হয় মোৰ সবচে ফেভাৰিট টপিক হয় কম্পাউন্ড ইন্টারেস্ট ঠিক আছে আপোনাৰ যদি পৃথিৱী ধনী হ'ব মন আছে আপুনি খেলা খেলিব লাগিব কম্পাউন্ড ইন্টারেস্ট লগত ঠিক আছে ওকে বহুত ধুনিয়া টপিক যেটো টপিক আমি সৰু থাকোতে কোনো টিচাৰে নকলে যে কম্পাউন্ড ইন্টারেস্টটো কেনেকুৱা হয় একদম নকলে কি কমাৰ আমাৰ এডুকেশ্যন সিস্টেম ওকে সবে দৌৰি আছে আৰে বাবা সবে ধুনিয়াকে শিকক শিকিলে এবাৰ আপুনি এনেকৈ শিকক যাতে বেলেগক শিকাব পাৰে ঠিক আছে এনে শিকি কি লাভ কিবা এটা শিকক দুনিয়ালৈ আহিছে কিবা এটা শিকি যাওক ওকে এডভাইস নিদিও আৰু বহুত কলো মানে কি জানে মোৰ বহুত কোৱা অভ্যাস আছে হেৰিয়ত এই মেথছ আছাম চেনেলটোত এইবিলাক বহুত ষ্টুডেণ্টক গাইড কৰি থাকোঁ যে গতিকে ইয়াত অকণ কনভাৰ্ট অকণমান হেৰি হ'ব পাৰে ঠিক আছে এতিয়া কি কৈ আছিলোঁ মই বছৰি সুতৰ হাৰ 5% হাৰে 5,000 টকাৰ দুবছৰৰ সৰল সুদ কিমান মষ্ট ইণ্টাৰেষ্টিং ইয়াত এনচাৰ এটাও নাই এইটো পৰীক্ষাত কুৱেশ্যন আহিছে এনচাৰ নাই ইয়াত এনচাৰ এটাৱে নহয় এইটোও নহয় এইটোও নহয় এইটোও নহয় এইটোও নহয় এইটো কুৱেশ্যন দিছে কি কৰিবলৈ দিছিলে তেওঁলোকে জানে কুৱেশ্যন পেপাৰ এখন বনাইছে কুৱেশ্যনকেইটাত এনচাৰকেইটাও ঠিককৈ দিয়া নাই সেয়া হ'ল আমাৰ এডুকেশ্যন ছিষ্টেম হয়নে এবাৰ মেট্ৰিকত কুৱেশ্যন পেপাৰ আহিছে তাতো হয় খেলি মেলি কি কৰে মই বুজি নাপাওঁ এই কুৱেশ্যনটো দিছে এই কুৱেশ্যনটোত আপোনাৰ অপশ্যনে নাই এটলিষ্ট ইমানবিলাক ষ্টুডেণ্টে পৰীক্ষা দিয়ে অকণমানটো ভালকৈ চাব লাগে ওকে চাওক বছৰি সুতৰ হাৰ 5% তে বছৰি সুতৰ হাৰ মানে কিমান 5% বহুত কনফিউজিং টপিক 5% মানে কি আপুনি 5% মানে কি নাজানে মই কওঁ ন পাৰ্ট ওৱানত কৈছিলোঁ কি কৈছিলোঁ পাৰ্চেণ্টেজৰ কথা কৈছিলোঁ কুৱেশ্যন লিংক আছে বুলি চাওক আপুনি ক্লাছ 8ত থাকোঁতে আপোনাৰ পাৰ্চেণ্টেজ আহিছিলে ধৰক 65% আপুনি কি বুজি পায় আপুনি মানে 165% পাইছে 100 কিমান 65% বুলি ক'লে 100 আপুনি 65 মাৰ্ক পাইছে ঠিক আছে তে 5% মানে কি বেংকে আপোনাক 5% দিব বছৰি সুতৰ হাৰ ইমান ভয় খাব লগা টপিকে নহয় বছৰত বছৰি সুতৰ হাৰ কিমান 5% তে চিধা চিধিকে আপুনি এইটো বুজিব বছৰি সুতৰ হাৰ কিমান 5% মানে 100 টকাত 5 টকা আহে বেংকে আপোনাক 100 টকা যদি আপুনি বেংকক আজি দি দিয়ে বেংকে আপোনাক 5 টকা এটা দিব 100 টকা দিলে বেংকে কিমান দিব 5 টকা 100 টকা দিলে 5 টকা 200 টকা দিলে 10 টকা 300 টকা দিলে 25 20 15 টকা 400 টকা দিলে 20 টকা তেনেকৈ গৈ থাকিব আপুনি হিচাপ কৰি গৈ থাকক 5000 কিমান হ'ব ওলাই যাব কিমান সহজ টপিক মুখতে ওলাই আছে এনচাৰ ঠিক আছে ভাবিলেতো ওলাই আছে তে সুতত গ'লেতো সোনকালে ওলাই যায় তে ইয়াত মই আৰু এটা কথা কৈছিলোঁ মোৰ সৰল সুতত এইটো হ'ল সিম্পল ইণ্টাৰেষ্ট তাতকৈ আৰু এটা ইণ্টাৰেষ্ট আছে কম্পাউণ্ড ইণ্টাৰেষ্ট সেইটো কম্পাউণ্ড ইণ্টাৰেষ্টৰ কথা নাযাওঁ কম্পাউণ্ড ইণ্টাৰেষ্টটো মানে কি সুতৰ ওপৰত সুত লাগে আপোনালোকে শুনিছে যে সুতৰ ওপৰত সেই মৰি গ'ল এই সুতৰ ওপৰত সুত খাই সুতৰ ওপৰত আকৌ সুত লাগে এইটো সাংঘাতিক বস্তু এইটো ঠিক আছে তে এইটো কথালৈ নাযাওঁ মই এতিয়া সিম্পল ইণ্টাৰেষ্টতে কৈছোঁ তে প্ৰথম কথা 5% এইটো বুজি পালে তে 5% কি বছৰি সুতৰ হাৰ 5% তে 5% 100 টকাত মানে কিমান হয় 5 টকা বুজি পালে ওকে কিন্তু মানুহে পইচা কিমান লগাইছে 5000 আপুনি নিজে ভাবক 5000 টকা লগাইছে কিমান 5000 টকা আপুনি নিজে ভাবক 100 টকাত যদি নিজে ভাবক 100 টকা হিচাপ কৰিলে আপোনাৰ ওলাই আছে মই গ্যাৰান্টি দিছোঁ 100 টকাত 5 টকা 100 টকা এবছৰ দেই এবছৰ এইটো কথা মই ভাবিবলৈ যোৱাই নাই 100 টকাত 5 টকা 200 টকাত কিমান হ'ব 10 টকা ওকে বাঢ়ি গৈ থাকিব 5 টকা বাঢ়ি গৈ থাকিব 300 টকা হ'ল 300 টকাত হ'ব 15 টকা 400 টকাত হ'ব কোনে কয় মেথছ নোৱাৰে মেথছ চবে পাৰে 400 টকাত কিমান 20 টকা 500 টকা হৈ গ'ল 500 টকাত কিমান 25 টকা 600 টকা হৈ গ'ল 600 টকাত কিমান 30 টকা তেনেকৈ হিচাপ কৰি গৈ থাকক আপুনি 5000টো লগ পাব সময়ত তে কিয় নোৱাৰে মেথছ চবে পাৰে ঠিক আছে এটলিষ্ট সিমানখিনিটো পাৰা হৈ গ'ল ওকে তে সেইটোৱে হৈ গ'ল ইণ্টাৰেষ্ট এনেকৈ বাঢ়ি গৈ থাকে তে আপুনি যদি চাই 5000 টকাত কিমান বাঢ়িব মই কৈ দিওঁ কিমান বাঢ়িব 900 টকা বাঢ়িব এইটোতো ট্ৰিক্স মেথছ পৰীক্ষাত কৰি থাকিবলৈ ইমান সময় নাপাতকৈ ওলাই যায় তেতিয়া কনচেপ্টটো বুজি পালে আহি যায় চাওকচোন মই কি কৰিলোঁ এইটো চাওক 100 টকাত 5 টকা বাঢ়ে 200 টকাত 10 টকা বাঢ়ে 300 টকাত 15 টকা বাঢ়ে তেতিয়া 400 টকাত 20 টকা 500 টকাত 25 টকা বাঢ়ে আপুনি ভাবক 500 টকাত যদি 25 টকা বাঢ়ে 5000 টকাত এটা শূন্য এফালে বঢ়াই দিছোঁ এটা শূন্য সিফালে দি দিওঁ কাৰণ ইয়াক যদি দিওঁ তাকো দিব লাগিব নহ'লে এইটো কানি দিব এফালে যদি 5000 টকা হয় 250 টকা হৈ আছে চাওকচোন আৰু এটা বস্তু কওঁ কি মজা চাওক 100 টকাত কিমান 5 টকা 100 টকাত কিমান হৈ আছে 5 টকা তে 1000 টকাত কিমান হৈছে এটা শূন্য দি দেখোন ইয়াত তে ইয়াত কিমান হ'ব 50 টকা আৰু চাওক 1000 টকা যদি 50 টকা 5000 কিমান হ'ব 5 হেৰি টকা 1000 টকাত 1000 কিমান হ'ল 50 টকা তে 5000 কিমান হ'ব 5000 টকা 250 এইটো বুজি পালে এইটো মই আগতে ক'লোঁ 5000 কিমান হ'ব 250 ওকে এতিয়া মই এটা কথা এড কৰিম এইটো খেলা আপুনি কেতিয়া খেলি আছে 1 ইয়াৰত খেলি আছে কিমানত 1 ইয়াৰ প্ৰশ্নটোত কি দিছে 2 ইয়াৰ তে আপুনি দুগুণ কৰি দিয়ক 250 টকা আছিল দুগুণ কৰিলে 250 টকা আপোনাৰ 250 টকা এবছৰ 250 টকা পায় আপুনি ভাবক 150 আপুনি এনেকৈ ভাবক
150 টকা সৰি 250 টকা এবছৰত বাহিলে আকৌ পিছৰ বছৰ 250 500 কাম আছে আনসাৰ কিমান হ'ব 500 অপচনত নাই কি কৰিব অপচন নাই এটো কোৱেশ্চন আহিলে চবৰ এক মাৰ্ক এটা গ'ল চৰকাৰে ক'ব চবকে দি দিম চাওক এই কোৱেশ্চনটো যদি বেলেগ এটা কোৱেশ্চন দিলে হয় তেতিয়াটো মেৰিটটো হিচাপ হৈ গ'ল হয় ন এই আৰু কি ক'ব ওকে তে বুজি পালো আনসাৰ কিমান 500 তে এখিনতে মই কম ইয়াৰ এটা ধুনীয়া সূত্ৰ আছে কিহৰ সৰল সূত্ৰৰ সূত্ৰটো কি আই মানে হৈ গ'ল সৰল সূত্ৰ I মানে কি সৰল সূত্ৰ I is equal to PRT by 100 যেটো আমি ক্লাস কৰো থাকোতে আমি শিকিছিলো ঠিক আছে কিন্তু আমি ডিটেইলছত কেতিয়াও এনেকে শিকা নাছিলো বহুতে শিকিব পাৰে তে মোস্ট ইন্টারেস্টিং কথা ইয়াত আপুনি কি আছে একো নাই হিচাপ মুখতেটো ওলাই আছে ঠিক আছে তে p মানে কি জানে নে সমান চিন দি পেলাই আপুনি ধুনিয়াকে p মানে কিমান এটো p বুলি কয় এটো মূলধন p টোক মূলধন বুলি কয় তে p মানে কি মূলধন এটো কি আপুনি নোট কৰি থব p মানে কিমান মূলধন p টো কি বুলি কয় মূলধন তাৰ পিছত r লিখা আছে r মানে কি হল সুতৰ হাৰ r মানে কিমান সুতৰ হাৰ এটো 5 হা ডাইৰেক্ট 5% হিচাপত 5 হিচাপে ডাইৰেক্ট লিখিম আৰু এটা আহিব কিমান 5% বুলি ক'লে গম পাব আৰু 100 টকা 5 টকা বাঢ়ি আছে ঠিক আছে আৰু t মানে কি হল t মানে হৈ গ'ল সময় কিছুমান এটো t লিখে কিছুমান এটো PRN লিখে হা t মানে হৈ গ'ল কিমান সময় ঠিক আছে তে p মানে কিমান 5000 লিখিলো ওকে r মানে কিমান 5% ডাল নিদিয়া অকল ডাইৰেক্ট 5 লিখে আৰু t মানে কিমান 2 তলত টমটমকে বহি আছে কিমান 100 এটা সিদিকে কৰক কাটি দিও 0 মৰিলে 5 গুণ কিমান 25 5 গুণ কিমান 25 শূন্য বহিলে এফালে 2 এটা পূৰণ কৰি দিয়ক সিধা 5 ওলাই আছে ইমানখিনি দেখুন আমাৰ আগতে ওলা বুজি পালে গতি সূত্ৰত যাও কাৰণ আগতে আমি সূত্ৰই শিকিছিলো কিন্তু সূত্ৰটো কেনেকৈ হল কেতিয়াও কোনেও নকলে ঠিক আছে তে এটোই হৈ গল সিম্পল ইন্টাৰেষ্টৰ ধুনিয়া এটা কোৱেশ্চন একেবাৰে কোনে ঠিক আছে তে কোৱেশ্চনত আপোনাৰ জি মানে নিদিয়ক আপুনি 3 বছৰ দিলে 3 বহাম 8% দিলে তে সেটোই কথা ঠিক আছে তে এটোকে ইয়াতে আৰু এটা বস্তু মই এড কৰি দিম অকমান আপোনালোকৰ সহায় হ'ব এটো কি বুলি কয় সৰল সূত বুলি কয় এটো কি বুলি কয় সৰল সূত মজা বস্তু এটা দেখাম আপোনালোকে চাব বুজি পাই যাব বেংকত ইয়াত আপোনাক সৰল সূত কিমান খুদিছে ঠিক আছে সৰল সূত নুখুদি কেতিয়াবা আৰু এটা বস্তু খুদিব পাৰে সবৃদ্ধি মূল কিমান সবৃদ্ধি মূল মানটো ঠিক লিখিছো নাই নাজানো সবৃদ্ধি মূল কিমান বা আৰু এটা শব্দ দিব পাৰে সমূল কিমান সমূল কিমান এই দুটা খুদিব পাৰে কেতিয়াবা তেতিয়া সবৃদ্ধি মূল আৰু সমূল মানে কি জানেনে কি বাৰু একেবাৰে সহজ এটা কথা কি চাওক বেংকে কৈ আছে ধৰক ষ্টেট বেংক অফ ইণ্ডিয়া SBI কৈ আছে মই আপোনাক 5% দিম আহা আমাৰ তাত পইচা থোৱা বেংকে কৈ আছে আহা আমাৰ তাত পইচা থোৱা আমি কিমান দিম 5% দিম ওকে আপুনি গ'ল পইচা থবলৈ কিমান লৈ গৈছে 5000 টকা কিমান লৈ গৈছে 5000 টকা এই আজি মই পইচা থম কিমান থম 5000 টকা ওকে বেংকক কি দিলে পইচা আপুনি 5000 দিলে 5% দিলে তে বেংকে আপোনাক কিমান টকা বেছিকে দিব হিসাব কৰি উলিয়ালে নহয় এবাৰটো গোটেইখিনি ধুনীয়াকৈ বুজালো আপোনাক 500 টকা এটা বেছিকে দিব কেনেকৈ হল কি হল আপুনি ধুনীয়াকৈ কৈছো 500 টকা এটা বেছিকে দিব তে আপুনি থৈছিল কিমান 5000 টকা বেংকে থৈ দিলে আপডে পইচাতে ই 5000 টকা থৈ কি কৰিব এটো কি কৰে পিছত কম মই বহুত খেলা আছে এইবিলাক বেংকে কেতিয়াবা নিজৰ ঘৰ বনোৱা দেখিছে বেংক সদায় ভাড়া থাকে নাই বলে নহয় কলে বহুত লাভ 5000 টকা বেংকক দিলে তে বেংকে কিমান দিব 5% দিব তে বেংকে আপোনাক কিমান বেছিকে দিব 500 টকা বেছিকে দিব তে আপোনাৰ হাতত আছিলে কিমান 5000 টকা তে আপোনাক কিমান টকা বেছিকে দিলে যেটো বেছিকে দিলে হেতুই হৈ গল ইন্টাৰেষ্ট যেটো সিম্পল ইন্টাৰেষ্ট বুলি কয় যেটো অসমীয়াত ক'ব কি সুদ সৰল সুদ বুজি পালো কিন্তু দুইটা যেতিয়া একলগ হৈ যাব আপুনি কিমান টকা উঠাব আপুনি ভাবক আপুনি গ'ল 2 বছৰ পিছত আকৌ বেংকলৈ গৈছে 2 বছৰ হৈ গ'ল আপুনি বেংকলৈ গৈছে যে কেনেকৈ গৈ পেলাই কৈছে লাইন ধৰিলে পইচা মোক দিয়া কিমান টকা উঠাই দিব 5500 টকা কিমান দিব 5000 এই 5500 কি কৰিবচোন এই 5500 টোৱে হৈ গ'ল সবৃদ্ধি মূল এই 5500 কি সমূল কেতিয়াবা প্ৰশ্ন কৰিব পাৰে সমূল কিমান সবৃদ্ধি মূল কিমান আপোনালোকে বুজি পালে এটা চাওক সমূল শব্দটো ধুনীয়াকৈ শব্দটো সোমাই আছে সমূল মানে কিমান মানে সুদ মূল মানে মূলধন সমূল সুতে মূলে বেংকে তোমাক সুতে মূলে কিমান ভৰিলে 5500 টকা বুজি পালো আৰু যাও নেক্সট কোৱেশ্চন মোস্ট ইন্টাৰেষ্টিং কথা কাৰেণ্টে গুচি গ'ল ঠিক আছে মই ভাবিছিলোঁ 5টা কোৱেশ্চন কৰাম এতিয়া মই আকৌ এটা পাৰ্ট মই ইয়াৰ পিছৰ কোৱেশ্চনটো বনাব মোৰ ইচ্ছা নাই মোৰ আইপ্যাডটো আছে আইপ্যাডটোত মই কোৱেশ্চন এটা দেখাইছো আপোনালোকে কোৱেশ্চনটো চাই লওক ঠিক আছে চাওক আজিলৈকে ইউটিউবত চাগে এনেকৈ কোনেও পঢ়ুৱাই নাই ঠিক আছে তো প্ৰথম কথা মই এইটো কোৱাৰ মেইন কাৰণটো হ'ল আজি আপোনালোকে ভিডিঅ'টো শুনক কথাখিনি শুনিটো আছে মানে যিকেইটা কুৱেশ্যন কৰিলোঁ একদম A to Z ডিটেইলছত কৰিছোঁ ঠিক আছে গতিকে আপোনালোকে বুজি পোৱা হৈ গ'ল প্ৰতিটো কুৱেশ্যন আৰু এনেকুৱাকৈ শিকিছোঁ পৰীক্ষাত যদি নাহেও ঠিক আছে আপুনি ধুনীয়াকৈ কনচেপ্ট শিকিছে ভৱিষ্যতে আপুনি আপোনাৰ সন্তানো যদি জন্ম হয় শিকাব পাৰিব ঠিক আছে হয়নে
একো নাই ঠিক আছে মানে শিকিব লাগে বস্তুবিলাক শিকিব লাগে ঠিক আছে তে মই লাষ্ট এটা কুৱেশ্যন কৈছোঁ এইখিনিতে মই মানে কি ভিডিঅ'টো আকৌ মই কাৰেণ্ট আহিলে বনাব ইচ্ছা নাই এই ৰুমটোত ইনভাৰ্টাৰ কানেকশ্যন নাই ঠিক আছে তে মই নতুনকৈ আকৌ এই পাৰ্টটো বনাব ইচ্ছা নাই আজি মই ভিডিঅ'টো আপলোড দি দিম গতিকে মই লাষ্ট আৰু এটা কুৱেশ্যন এড কৰিছোঁ এইখিনিতে কুৱেশ্যনটো কওঁ আৰু অকণমান কথা কেইটামান কম অকণমান মন কৰিব লাষ্ট এটা কুৱেশ্যন নাম্বাৰ এইটো কুৱেশ্যনটো কিমান এইটো চাওকচোন কি লিখা আছে আৰ ব্যাসাৰ্ধৰ গোলক এটাৰ পৃষ্ঠকালি কিমান তে গোলক এটাৰ পৃষ্ঠকালি আপোনাৰ চাওক 4টামান অপশ্যন আছে কেইটা অপশ্যন আছে 4টা অপশ্যন এনেকৈ জীৱনত চাগে আজিলৈকে কোনো পোৱা নাই 4πr² 2πr² 4/3πr² 3/4 πr² তে অপশ্যন কেইটা আছে 4টা তে ইয়াৰ ভিতৰত এনচাৰ কোনটো হ'ব এই 1 নম্বৰটো হ'ব এনচাৰ কি হ'ব 1 নম্বৰ এতিয়া ক'ব ছাৰ 1 নম্বৰটো কি হ'ল এইটো মনত ৰাখিব লাগিব 4πr² হ'ল ঠিক আছে এতিয়া চাওক 4πr² ক'ৰ পৰা হ'ল কেনেকৈ হ'ল এইবিলাক ক'বলৈ গ'লে বহুত কাহিনী মই এটা কাম কৰিম এই 4πr²টো এটা কিহৰ কৈছে গোলক গোলক বুলি ক'লে কি হ'ব জানেনে বুজি পোৱা নাই গোলক বুলি ক'লে বলটো আপুনি চাওক বল বা ফুটবল যিটো আছে সেইটো হ'ল গোলক ঠিক আছে তে ইয়াৰ এনচাৰটো কি হ'ব 4πr² তে পৃষ্ঠকালি মানে কি জানেনে পৃষ্ঠখনৰ কথা কৈছে তে আপুনি যদি কয় ফুটবলটো ধৰক আপুনি ফুটবলটো কথা ভাবক ফুটবলটো কাপোৰখিনি যিখিনি কাপোৰ আছে ধৰক ধুনীয়াকৈ মেৰিয়াই থৈছে কাপোৰখিনি সেই কাপোৰটো মেৰিয়াই থোৱা ধুনীয়া কাপোৰখিনিয়ে হ'ব ধৰক পৃষ্ঠকালি বুলি কয় সেইটোকে পৃষ্ঠকালি বুলি কয় সেইটো হ'ব 4πr² তে এনচাৰটো মনত ৰাখি থাকক এতিয়া শুনক এই পৃষ্ঠকালি যিটো চেপ্টাৰ এই চেপ্টাৰটোত একদম আপোনাৰ পৃষ্ঠকালি যিটো চেপ্টাৰ আছে এই চেপ্টাৰটোত আপোনাৰ ভৰি আছে এই চেপ্টাৰটোত একদম ভৰি আছে সূত্ৰ বহুত সূত্ৰ আছে গতিকে আপোনালোকে যদি বিচাৰে মই সূত্ৰখিনি টেলিগ্ৰাম গ্ৰুপটোত দি দিম মই তলত লিংক এটা দি দিম আপোনালোকে লিংকটোত গৈ টেলিগ্ৰাম গ্ৰুপটোত জইন হৈ ল'ব মই টেলিগ্ৰাম গ্ৰুপত এই চেপ্টাৰটোৰ সূত্ৰ কিছুমান দি দিম আপোনালোকে সূত্ৰবিলাক চাব আৰু মষ্ট ইণ্টাৰেষ্টিং মেথছ আছাম যিটো আমাৰ চেনেল আছে আমাৰ যিটো কি চেনেল আছে মেথছ আছাম যিটো চেনেল আছে MATHS মেথছ আছাম আপুনি চাব পাৰে মেথছ আছাম চেনেলটোৰ মই এটা ভিডিঅ' লিংক এই যিটো মোৰ টেলিগ্ৰাম গ্ৰুপ এই টেলিগ্ৰাম গ্ৰুপতে লিংক এটা দি দিম সেই লিংকটোত যাব ঠিক আছে গৈ পেলাই সেই লিংকটোত চাব পৃষ্ঠকালি চেপ্টাৰটো কি মজা পঢ়াই থৈছোঁ ঠিক আছে আপুনি যদি টাইম পায় কোনোবা সময়ত ফ্ৰী টাইমতে পঢ়িবচোন কেতিয়াবা পৃষ্ঠকালি এইটো এনেকুৱাকৈ ধুনীয়াকৈ বুজোৱা আছে ঠিক আছে তো চাব তাত আপুনি ধুনীয়াকৈ বুজি পাব পৃষ্ঠকালি মানে কি পৃষ্ঠকালি শব্দটোৰ অৰ্থ কি ইমান ধুনীয়াকৈ বুজোৱা আছে মই লিংকটো কৈ দি দিম টেলিগ্ৰাম গ্ৰুপটোত যাব টেলিগ্ৰাম গ্ৰুপটোত গৈ মই প্ৰথমতে পৃষ্ঠকালিৰ যিকেইটা সূত্ৰ আছে সূত্ৰকেইটা দিম ছেকেণ্ড আপোনাক কি দিম মেথছ আছাম চেনেলটোৰ যিটো লিংক পৃষ্ঠকালি আয়তন সেইটো চাব পাৰে আৰু আপুনি যদি বিচাৰে মেথছ আছামত গৈ পেলাই তাতো বিচাৰিব পাৰে নহ'লে মই এটা কাম কৰিম কমেণ্ট বক্সতো পৃষ্ঠকালি আয়তনৰ মই সেইটো দি দিম লিংকটো দি দিম ঠিক আছে সেইটো চাব পাৰে আৰু টেলিগ্ৰাম গ্ৰুপটোত জইন হ'ব ঠিক আছে নেক্সট আপডেট মই আপুনি তাত পাই যাব মই নেক্সট পিছৰ কুৱেশ্যনখিনি কণ্টিনিউ কৰিম তে নেক্সট ক্লাছত লগ পাম থেংক ইউ ছ' মাছ